Hello friends, welcome to Subhashana's Creation. আজি মই আপোনালোকৰ আগত এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছো পিয়াজ নিদিয়া কৰি চিকেন কেনেকৈ বনাব পাৰি খুবেই ডিলিশিয়াস খায়ও খুব ভাল লাগে আপোনালোকে ৰুটি বা ভাতৰ লগত খাব পাৰে এতিয়া আহকচোন চাও মই ৰেচিপিটো কেনেকৈ বনাব লাগে আপোনালোকক শিকাও চিকেন উইদাউট অনিয়ন বনাবলৈ মই চিকেন 500 গ্ৰাম লৈছো ইয়াতে মই ভাল পানী ফিল্টাৰৰ পানী দিছো 3 কাপ আৰু এখিনি ভাল কৰি সিজিব দিম ইয়াতে মই হালধি জলকীয়াৰ গুৰি জিৰাৰ গুৰি ধনিয়াৰ গুৰি গৰম মছলা গুটেখিনি দিম এতিয়া আহকচোন মই কেনেকৈ বনাও চাও ইয়াতে মই 2 টিস্পুন ধনিয়াৰ গুৰি দিলো এতিয়া 2 টিস্পুন জিৰাৰ গুৰি দিম লগত মই দিলো হালধিৰ গুৰি 2 টিস্পুন জলকীয়াৰ গুৰি দিছো 1 টিস্পুন আৰু মই দিলো শাহী গৰম মছলা 1 টিস্পুন এতিয়া গুটেখিনি কম ফ্লেমত সিজিব দিম আধা ঘণ্টা মান এতিয়া ইয়াৰ ওপৰত মই এখন ঢাকন দি দিম আৰু ভাল কৰি সিজিব দিম আধা ঘণ্টা হৈ গ'ল আধা ঘণ্টা হোৱাৰ পিছত মই এবাৰ চালো চিকেনখিনি সিজিছে অলপ সিজিছে ভাল কৰি এতিয়া মই ফ্লেমটো বন্ধ কৰি দিম আৰু বাকিখিনি প্ৰসেছ আপোনালোকক দেখাম এতিয়া কেৰাহীত মই তেল গৰম হ'ব দিলো তেল মই 8 টেবুলস্পুন দিছো আৰু তেলখিনি ভাল কৰি গৰম হ'লে মই গোটা গৰম মছলা দিম গৰম মছলাখিনি মই অলপমান খুন্দি লৈছো তেলখিনি ধোৱা ওলাইছে তেলখিনি ধোৱা ওলাওতে মই গোটা গৰম মছলাখিনি দিছো মই নহৰু আদাৰ পেষ্ট দিছো নহৰু আৰু আদাৰ পেষ্ট মই 2 টেবুলস্পুন দিছো আৰু এতিয়া এইখিনি ভাল কৰি লৰাব লাগিব ইয়াতে মই জলকীয়া দুটা দিলো আৰু বিলাহী দুটা কাটি দিছো সৰু সৰু কৰি আৰু এইখিনি এতিয়া ভাল কৰি ভাজিব লাগিব তেতিয়ালৈ অইলটো সেপাৰেট নহয় এতিয়া মন কৰিছেনে লাহে লাহে অইলটো সেপাৰেট হৈছে এতিয়া আমি মাংসখিনি ইয়াতে ঢালি দিম ইয়াতে যে আমি পিয়াজ দিয়া নাই সেইটো আপোনালোকে অনুভৱেই নকৰে খুবেই ভাল লাগে খাই এইটো একচুৱেলি বেচেলাৰবোৰৰ কাৰণে ভাল পিয়াজ কাটি থকাতকৈ এনেকৈ বনোৱা ভাল আৰু খুবেই সহজ ৰেচিপি এটা আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু মোক জনাব এতিয়া মই ইয়াতে চিকেনখিনি ঢালি দিলোঁ আৰু এবাৰ ভাল কৰি লৰাই দিওঁ আৰু অলপমান ডাঠ হ'লে মই কাসুৰি মেথি দিম এতিয়া মই ইয়াতে কাসুৰি মেথি দিম এইখিনি ক্ৰাছ কৰি দি দিছোঁ কাসুৰি মেথি আৰু এবাৰ ভাল কৰি লৰাই দিওঁ আৰু অলপমান মই ডাঠ হ'ব দিম এইখিনি যাতে আৰু টেষ্টটো আহে মছলাখিনি চিকেনত লাগি থাকক এতিয়া মই ইয়াতে নিমখ দিম সোৱাদমতে এতিয়া ভাল কৰি উতলা হতে মই গাৰ্নিশ কৰি দিওঁ Coriander leaves দি ধনিয়া পাত আৰু ফ্লেমটো বন্ধ কৰি দিম যেহেতু মাংসখিনি ডাঠ হৈছে এতিয়া গ্ৰেভিটো ডাঠ হৈ গৈছে এতিয়া আমি ফ্লেমটো বন্ধ কৰিব পৰা হৈছো এয়া হৈ গ'ল মোৰ ডিলিশিয়াস চিকেন কাৰী উইদাউট অনিয়ন পিয়াজ নিদিয়া কৰি চিকেন কাৰী খাবলৈ খুব ভাল লাগে আপোনালোকে ভাতৰ লগতো খাব পাৰে বা ৰুটিৰ লগতো আপোনালোকে খাব পাৰে আশা কৰোঁ মোৰ ৰেচিপিটো ভাল পালে যদি ভাল পালে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ so much